আজি আমাৰ কালচাৰ প্ৰাইমাৰী অন্তৰ্গত VCDC কালচাৰ VCDCত আমি আজি 3-0 অৰুণোদয় আঁচনি হ'ব বুলি আমি কৰিবলৈ গৈ আছোঁ। আৰু ইয়াত আমাৰ ডেভেলপমেণ্ট ব্লকৰ পৰা আমাৰ দীপংকৰ শইকীয়া ছাৰ আহিছে, ছিনিয়ৰ ইঞ্জিনিয়াৰ। তেখেত আমাক ভালকৈ বুজাই দিব 3-0 পইণ্ট এইটো যিটো অৰুণোদয় আঁচনি, সেই আঁচনিটোৰ সম্পৰ্কে কেনেকুৱা ধৰণৰ মানুহ পাব আৰু কেনেধৰণৰ মানুহ নাপাব সেই সম্পৰ্কে আমাক ভালকৈ বুজাই দিব। তেখেত আহিছে, আমাৰ বহুত ডাঙৰ অফিচাৰ দীপংকৰ শইকীয়া ছাৰে আমাক ইতিমধ্যে মিটিঙত আহি পাইছে আৰু আমাক মিটিং আৰম্ভ হ'বই। এতিয়া আমি বস্তুবিলাক পাব্লিকৰ হাতত বস্তুবিলাক বুজাই দিব আৰু কি। আজি আমাৰ কালচাৰ VCDCত আমাৰ 4টা বুথ আছে। 4টা বুথতে আমাৰ ওপৰৰ পৰা আমাৰ অফিচাৰবিলাক আহিছে আৰু 4টা বুথতে আমাৰ অৰুণোদয় আঁচনি গাঁও সভা আমি পাতিম। 0.3 যেটো আমাৰ কালচাৰ VCDCৰ আণ্ডাৰত যেটো আজি অৰুণোদয়ৰ সভা হ'ব, তাতে আমাৰ জ্যেষ্ঠ ইঞ্জিনিয়াৰ দতমা ডেভেলপমেণ্ট ব্লকৰ শইকীয়া ছাৰ আহিছে ইতিমধ্যে। আজি আমাক যেটো নিয়ম নীতি আছে গাইডলাইন, এই গাইডলাইন সম্পৰ্কে বুজাই দিব আৰু আমি সেইমতে আমি 4টা বুথৰে আজি কালঝাৰ বুথৰ লেফ্ট ৰাইট আৰু দুৰামাৰী বুথ যেটো আছে ভোট চেণ্টাৰ তাৰ লেফ্ট ৰাইটত আমি যেটো নিয়ম আছে আমাক আজি বুজাই দিব। এই ধৰণৰ যাতে আমি জেনুইনভাৱে উপযুক্ত মানুহে পায় বুলি আমি এইটো নিশ্চয় আমি এইটো কাম কৰিম।